এতিয়া মই পুলিচ ষ্টেচন যাই আছোঁ। এতিয়া মই ঘৰত গৈ আছোঁ। আজি কেনে ৰ'দ দিছে, চুপাৰ হিট ৰ'দ। এইটোৱে আমাৰ মেটুৱাকুছিৰ ৰাখল ঘৰ। এতিয়া গুৱাহাটী নিব লাগিব। আৰু এটা পুলিচ আহিছে। কালিতো গম পায়ে আপোনালোকে, কালি বহৰীত গৈছিলোঁ। ভাইটি, মই, মা, দেউতা, ভনীতা এনেকৈ বহৰীত গৈছিলোঁ। আৰু কালি সিহঁতে ৰাতি আহিছে আৰু মই আজি আহিছোঁ ৰাতিপুৱা। বহৰীৰ পৰা মই এই লাইন বাছত আহিছিলোঁ। গাড়ীৰ পৰা নামি এতিয়া মই পুলিচ ষ্টেচন যাই আছোঁ। এতিয়া আমাৰ পুলিচ থানা, চৰি। আৰু এয়া মই বৰপেটাৰ সদৰ থানা আহি পালোঁ। এতিয়া ভিতৰলৈ গৈ আছোঁ। এইখনে আমাৰ সদৰ থানা। আৰু এতিয়া মই এজাহাৰখন দিলোঁ। মানে কি হ'ল, কালি আমাৰ চাইকেলখন চুৰ হৈছিলে। চুৰ হোৱাৰ কাৰণে মই এজাহাৰ দিব আহিছিলোঁ। এইখন এজাহাৰ হয়, এজাহাৰখন দি আহিলোঁ। এতিয়া পুলিচে চাম বুলি কৈছে আৰু কি হয়, চোৰটো ধৰিব পাৰে নে নোৱাৰে বা। চাই থাকক ভিডিঅ'টো। এতিয়া মই ঘৰত গৈ আছোঁ। আজি কেনে ৰ'দ দিছে, চুপাৰ হিট ৰ'দ। পাওঁ নৰি ৰ'দত খোজকাঢ়িব। এইটোৱে আমাৰ মেটুৱাকুছিৰ ৰাখল ঘৰ। আমাৰ ইয়াৰে ওচৰতে ঘৰ মোটামুটি। দেউতাই এই ঠাইখিনিতে থৈছিলে চাইকেলখন। সদায় প্ৰসংগ কৰিব আহে, তাৰমানে নাম প্ৰসংগ কৰে ইয়াতে। এই ঠাইখিনিতে থৈছিলে, ইয়াৰ সন্মুখত এই ঠাইখিনিত থৈছিলে। আৰু ইয়াত নাম প্ৰসংগ কৰে কীৰ্তনঘৰত সদায়। ইয়াৰ পৰাই চুৰ কৰি লৈ গৈছে চাইকেলখন। কি কি কৰিলি তই? কি কৰিছে? কি কৰিছে? তই পৰি যাবি আৰু তোৰ আৰু কমৰ ভাংব। এতিয়া গুৱাহাটী নিব লাগিব। এতিয়া দিনৰ 1টা বাজিল আৰু কেইজনমান ল'ৰাই ফোন কৰিছে ভাইটিক। ফোন নম্বৰটো দিয়া আছিলে। ফোন কৰি কৈছে যে মানে মানুহটো ঘৰত আহিছে বুলি, চুৰটো। ভাইটি আৰু দেউতাই এতিয়া তাৰ ঘৰত গৈছে, যাই তাক ধৰি আছে পুলিচ নাহা পৰ্যন্ত। মানে পুলিচক আমি খবৰ দিছোঁ, মই ফোন কৰিছিলোঁ। এতিয়া পুলিচ আহিব অলপ পিছত। আৰু মই যোৱা নহ'লে, কাৰণ কিয় মোৰ ডিউটি আছে এতিয়া, মই ডিউটিত যাব ওলাইছোঁ। আৰু এটা পুলিচ আহিছে আৰু চোৰটো নিয়াৰ ব্যৱস্থা কৰি আছে। কোনেও মাৰ ধৰ কৰা নাই, মানে আমাৰ ওচৰৰে হয় না মানুহজন, সেইকাৰণে মাৰ ধৰ কৰিব মানাও কৰিছোঁ। আৰু ল'ৰাবিলাকে মাৰিবও নোৱাৰে ওচৰৰ মানুহ যেতিয়া। এতিয়া পুলিচৰ ওপৰত ডিপেণ্ড কৰে, মানে চাইকেলখন পাওঁ নে নাপাওঁ। চ' চাই থাকক ভিডিঅ'টো। এইখনে আমাৰ চাইকেলখন। আমাৰ ভাগ্য ভাল, চোৰৰ হাতৰ পৰা যে আমি চাইকেল এখন পাইছোঁ, নাইবা আমাক যে পুলিচে চাইকেলখন উলিয়াই দিছে যেনেকৈ হ'লেও। আৰু তাৰমানে কি হ'ল, ৰাতিপুৱা ভাইটি ফোন কৰিলে পুলিচক। ফোন কৰোঁতে ক'লে যে চাইকেলখন পাইছে, আৰু ভাইটি আৰু দেউতা যাই লৈ আহিলে। আৰু এই চেগতে আমি বৰপেটা সদৰ থানাক ধন্যবাদ জনাইছোঁ আমাক চাইকেলখন বিচাৰি দিয়াৰ কাৰণে। আৰু আপোনালোকেও যদি ক'ৰবাত থয় এনেদৰে, ভাল কৰি তালা চালা মাৰি থ'ব। আজিকালি চাইকেল চুৰ বহুত ওলাইছে, চাইকেলখন সাৱধানে ৰাখিব।